নমস্কাৰ বন্ধু বান্ধৱীসকল মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসাম ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত আপোনালোকক জনাম আপোনাৰ নিজৰ নামত মাটি আছে নেকি। সেইটো যদি আপোনালোকে গম নাপায় আপুনি কিন্তু আপোনাৰ নামটো গুগলত সাৰ্চ কৰিয়ে কিন্তু জানিব পাৰিব যে আপোনাৰ নামত মাটি আছে নেকি। চাওক বন্ধু বান্ধৱীসকল যদি আপুনি নাজানে যে আপোনাৰ নিজৰ নামত মাটি আছে নেকি সেইটো যদি এতিয়ালৈকে গম নাপায় এতিয়া জানিবলৈ ইচ্ছা কৰিছে এতিয়া জানিবলৈ ইচ্ছুক হৈছে তেতিয়াহ'লে কিন্তু অতি সহজতেই কিন্তু আপোনাৰ হাতত থকা এন্ড্ৰইড মোবাইলটোৰ যোগেদিয়ে কিন্তু সেইটো চেক কৰিব পাৰিব যে আপোনাৰ নিজৰ নামত মাটি আছে নেকি। তো বন্ধু বান্ধৱীসকল যদি আপোনালোকে গম নাপায় আপোনাৰ নিজৰ নামত মাটি আছে নে নাই তেতিয়াহ'লে কিন্তু আপোনালোকে নিজৰ পাট্টা নম্বৰটো হয়তোবা নাজানে। তো আপোনাৰ যদি পাট্টা নম্বৰ ডাক নম্বৰ একোৱে নাথাকে তথাপিয়ে কিন্তু আপোনালোকে কিন্তু আপোনাৰ নিজৰ নামটো সাৰ্চ কৰিয়ে কিন্তু আপোনাৰ নিজৰ নামত মাটি আছে নে নাই সেইটো জানিব পাৰিব লগতে আপোনাৰ নিজৰ নামৰ মাটিখিনিৰ পাট্টা নম্বৰটো উলিয়াব পাৰিব। তো কেনেকৈ আপোনাৰ হাতত থকা এন্ড্ৰইড মোবাইলটোৰ যোগেদিয়ে নিজৰ নামৰ মাটিখিনি চেক কৰি উলিয়াব পাৰিব যে আপোনাৰ নিজৰ নামত মাটি আছে নে নাই সেইটো কেনেকৈ আপোনাৰ মোবাইলতে চেক কৰিব পাৰিব সম্পূৰ্ণ প্ৰচেছটো আজিৰ ভিডিঅ'ত আপোনালোকক শিকাই দিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তেনেহ'লে পলম নকৰি বলক জানো আহা কেনেকৈ এই নিজৰ নামৰ মাটিখিনি চেক কৰিব পাৰি। তো বন্ধু বান্ধৱীসকল নিজৰ নামৰ মাটিখিনি চেক কৰিবলৈ আপোনালোকে কি কৰিব আপোনাৰ মোবাইলত থকা গুগল ব্ৰাউজাৰটো ওপেন কৰি ল'ব। চাওক বন্ধু বান্ধৱীসকল আপোনাৰ মোবাইলত যে এই গুগল ব্ৰাউজাৰটো আছে এই গুগল ব্ৰাউজাৰটো ওপেন কৰি ল'ব। গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈ ইয়াতে সাৰ্চ বাৰত টাইপ কৰি দিব ৰেভিনিউ আসাম REVENUE ৰেভিনিউ আসাম ASSAM ৰেভিনিউ আসাম লিখি সাৰ্চ কৰি দিব। তাৰপিছতে ইয়াতে এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে চাব পাৰিছে বন্ধু বান্ধৱীসকল ইয়াতে এটা ৱেবছাইট পাব ধৰিত্ৰী ছাৰ্ভিচ ফৰ চিটিজেন ILRMS। এই যোনটো ৱেবছাইট আছে ধৰিত্ৰী ছাৰ্ভিচ ফৰ চিটিজেন এই ৱেবছাইটটোত ক্লিক কৰি দিব। এই ৱেবছাইটটোত ক্লিক কৰাৰ পিছত ইয়াতে এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে চাব পাৰিছে বন্ধু বান্ধৱীসকল ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামবিলাক ইয়াতে কিন্তু শ্ব' কৰিব। অসমত থকা যিমানখন ডিষ্ট্ৰিক্ট আছে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে কিন্তু নাম ইয়াতে মানে শ্ব' কৰিব। তো আপোনাৰ নিজৰ জিলাখনৰ নাম নিজৰ ডিষ্ট্ৰিক্টখনৰ নাম ইয়াতে চিলেক্ট কৰি ল'ব। তো আপুনি যোনখন জিলাত বাস কৰে যোনখন ডিষ্ট্ৰিক্টত আপুনি বাস কৰে সেই ডিষ্ট্ৰিক্টখনৰ নাম আপুনি চিলেক্ট কৰি ল'ব। তো ধৰি লওক মই বঙাইগাঁও ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি লৈছোঁ। তো আপোনাৰ নিজৰ যোনখন জিলাত বাস কৰে আপুনি সেই ডিষ্ট্ৰিক্টখন আপুনি ইয়াতে চিলেক্ট কৰি ল'ব। তাৰপিছতে ইয়াতে চাৰ্কেল ওলাই আহিব। তো আপুনি কোনটো চক্ৰৰ হয় কোনটো চাৰ্কেলৰ হয় আপোনাৰ তো সেই চাৰ্কেলখন আপুনি ইয়াতে চিলেক্ট কৰি ল'ব। তো মই ডাংতল চাৰ্কেলখন চিলেক্ট কৰি লৈছোঁ। তো আপোনাৰ নিজৰ চাৰ্কেলখন চক্ৰখন চিলেক্ট কৰি ল'ব। তাৰপিছতে ইয়াতে আপোনাৰ সেই চাৰ্কেলত থকা সেই চক্ৰটোত থকা যিমানবোৰ গাঁও আছে সকলোখিনি গাঁৱৰ নাম ইয়াতে শ্ব' কৰিব। তো ইয়াতে আপোনাৰ নিজৰ গাঁওখনৰ নাম ইয়াতে বিচাৰি উলিয়াই চিলেক্ট কৰি ল'ব। তো মই এই বামুণী জিলাটো চিলেক্ট কৰি লৈছোঁ। তো আপোনাৰ নিজৰ নামৰ গাঁওখনৰ নাম চিলেক্ট কৰি ল'ব। তাৰপিছতে এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে চাব পাৰিছে বন্ধু বান্ধৱীসকল ওপৰত ইয়াতে দেখিব পাৰিছে আপোনাৰ ডিষ্ট্ৰিক্টখনৰ নাম ইয়াতে শ্ব' কৰিব চাৰ্কেলৰ নাম শ্ব' কৰিব গাঁৱৰ নাম শ্ব' কৰিব। এইখিনি শ্ব' কৰাৰ পিছত ইয়াতে চাব পাৰিছে বন্ধু বান্ধৱীসকল চাৰ্চ বাই ডাক নম্বৰ। তাৰপিছতে ইয়াতে চাব পাৰিছে চাৰ্চ বাই পাট্টা নম্বৰ। তাৰপিছতে ইয়াতে চাব পাৰিছে চাৰ্চ বাই পাট্টাদাৰ নেম। তো আপুনি যিহেতু আপোনাৰ নামত মাটি আছে নে নাই সেইটো গমেই নাপায়। তো আপুনি ডাক নম্বৰ গম নাপায় পাট্টা নম্বৰ নাম গম নাপায়। তো এতিয়া আপোনাৰ নিজৰ নামত মাটি আছে নে নাই সেইটো চেক কৰিব বিচাৰিছে। তো আপোনালোকে কি কৰিব ইয়াতে চাৰ্চ বাই পাট্টাদাৰ নেম এই যোনটো অপশ্যন আছে ইয়াতে ক্লিক কৰি ল'ব এবাৰ। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে চাব পাৰিছে বন্ধু বান্ধৱীসকল এণ্টাৰ পাট্টাদাৰ নেম। এই যে এণ্টাৰ পাট্টাদাৰ নেম অপশ্যনটো পাইছে এই বক্সটো পাইছে ইয়াতে আপোনাৰ নামটো টাইপ কৰি দিব লাগিব লিখি দিব লাগিব। আৰু সেইটো আপোনাৰ মোবাইলত থকা কীবৰ্ডেৰে নিলিখিব। ইয়াতে চাব পাৰিছে অট'মেটিক কিন্তু এখন কীবৰ্ড ওলাই আহিব। এই কীবৰ্ডত অসমীয়া ভাষাৰে কিন্তু আপোনাক লিখিব লাগিব অসমীয়া আখৰেৰে কিন্তু আপোনাক ইয়াতে আপোনাৰ নামটো লিখিব লাগিব। তো আপোনাৰ নামটো ইয়াতে এই যোনটো অসমীয়া কীবৰ্ড ওলাইছে এইখনত টাইপ কৰি ইয়াতে কিন্তু আপোনাৰ নামটো লিখিব লাগিব। তাৰপিছত ইয়াতে ওপৰত যে
এই কেপচা কোডটো পাইছে এই কেপচাটো ইয়াতে টাইপ কৰি দিব লাগিব ইয়াতে এই কেপচাটো যেনেকৈ দেখিব পাৰিছে সেই কেপচাটো চাই ইয়াতে টাইপ কৰি দিব এই কেপচাটো ইয়াতে টাইপ কৰি দিব যোনটো কেপচা টাইপ হেয়াৰ যোনটো অপচন পাইছে ইয়াতে সিলেক্ট কৰি এনেকৈ ক্লিক কৰি ইয়াতে টাইপ কৰি দিব ইয়াতে যেনেকৈ MBHZE কেপচা ওলাইছে এইটো ইয়াতে এনেকৈ লিখিব তো আপোনাৰ যোনটো কেপচা ওলাই সেইটো ইয়াতে লিখি দিব MBHZE এই কেপচাটো ইয়াতে আপুনি লিখি দিব তাৰ পিছতে ইয়াতে নামটো কিন্তু ইয়াতে এই কিবোৰ্ডখনত দবাই কিন্তু লিখিব লাগিব অসমীয়া কিবোৰ্ডখনৰ পৰা তো ইয়াতে নিজৰ নামটো লিখি দিব তো মই এটা উদাহৰণ স্বৰূপে লিখি দিছো নাম আপোনালোকক দেখুৱাবৰ কাৰণে তো আপোনালোকে যেতিয়া দুই এটা আখৰ টিপিব তাতে কিন্তু আপোনাৰ নামত যদি মাটি থাকে আপোনাৰ নামটো শো কৰিব তো শো যদি নকৰে সম্পূৰ্ণ নামটো ইয়াতে লিখি দিব আপোনাৰ নামটো টাইপ কৰি দিয়াৰ পিছতে ইয়াতে কিন্তু আপোনাৰ নামত যদি মাটি থাকে ইয়াতে এনেকৈ শো কৰিব আপোনাৰ নামটো ইয়াতে শো কৰিব লগতে আপোনাৰ গাৰ্জিয়ান নেম আপোনাৰ দেউতাৰ নাম বা স্বামীৰ নাম মাকৰ নাম আপোনাৰ গাৰ্জিয়ান নেমটো কিন্তু ইয়াতে শো কৰিব এনেকৈ আপোনাৰ নামৰ পিছতে ইয়াতে আপোনাৰ গাৰ্জিয়ান নামটো কিন্তু ইয়াতে শো কৰিব তো ইয়াতে এবাৰ এনেকৈ ক্লিক কৰি দিব আপোনাৰ সেই নামটোত ক্লিক কৰি দিয়াৰ পিছতে ইয়াতে কি কৰিব নামটোত এবাৰ এনেকৈ টিক কৰি ক্লিক কৰি দিব এনেকৈ টাচ কৰি ক্লিক কৰি দিব তাৰ পিছতে ইয়াতে চাব পাৰিছে সাৰ্চ এই সাৰ্চত এবাৰ ক্লিক কৰিব সাৰ্চত ক্লিক কৰাৰ পিছত ইয়াতে চাব পাৰিছে বন্ধু বান্ধৱীসকল ইয়াতে আপোনাৰ কিন্তু নামটো এনেকৈ শো কৰিব লগতে ইয়াতে পাট্টা নম্বৰটো এনেকৈ শো কৰিব তাৰ পিছত ইয়াতে এটা গোলকৈ এটা ঘৰ দেখিবলৈ পাইছে বক্স দেখিবলৈ পাইছে গোলকৈ ইয়াতে এবাৰ ক্লিক কৰি দিব টিক লগাই দিব এটা টিক লগাই দিয়াৰ পিছত ইয়াতে চাব পাৰিছে বন্ধু বান্ধৱীসকল সি জমাবন্দী ইয়াতে ক্লিক কৰিব এই যে সেউজীয়া হৈ ওলাব সি জমাবন্দীটো ইয়াতে যেতিয়া ওলাই এনেকৈ তাৰ পিছত ইয়াতে এবাৰ ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছতে কিন্তু আপোনাৰ সেই পাট্টাখন কিন্তু এনেকৈ ওলাই আহিব চাব পাৰিছে বন্ধু বান্ধৱীসকল ইয়াতে আপোনাৰ কিন্তু যদি নামত মাটি থাকে তেতিয়াহ'লে এনেকৈ ইয়াতে লিখা ওলাব ইয়াতে আপোনাৰ নামটো কিন্তু ওলাই আহিব তো আৰু আপোনাৰ সেই পাট্টাখন কিন্তু পাই যাব ইয়াতে অনলাইনত এনেকৈ তো আপোনাৰ সম্পূৰ্ণ চাব পাৰিব ইয়াতে পাট্টা নম্বৰ চাব পাৰিব তাৰ পিছত পাট্টাদাৰৰ নামবিলাক এই পাট্টাখনত কাৰ নাম আছে সেইবিলাক চাব পাৰিব লগতে ইয়াতে মাটিৰ পৰিমাণ কিমান আছে ইয়াতে চাব পাৰিব এনেকৈ কিন্তু সম্পূৰ্ণখিনি ইয়াতে চাব পাৰিব তো বন্ধু বান্ধৱীসকল আশা কৰোঁ কথাখিনি বুজিব পাৰিছে আশা কৰোঁ আপোনালোকে এতিয়া চাব পাৰিব আপোনাৰ নিজৰ নামত মাটি আছে নে নাই চেক কৰি নিজেই আপোনাৰ হাতত থকা এণ্ড্ৰইড মোবাইলটোৰ যোগেদি যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে মই আপলোড দিয়া এনেধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক সকলোৰে প্ৰথমত আপোনাৰ মোবাইলত যায় পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব আজিৰ মতে বিদায় ধন্যবাদ